নমস্কাৰ মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আন এবিধ নিমখীয়া স্নেক্সৰ ৰেচিপি লৈ আহিছোঁ। সেয়া হ'ল ময়দাৰ পৰা তৈয়াৰ কৰিব পৰা এবিধ নিমখীয়া স্নেক্সৰ ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ইয়াৰ বাবে আমাক লাগিব ময়দা। ইয়াতে মই কফি কাপেৰে একাপ ময়দা লৈছোঁ। আপোনালোকে প্ৰয়োজন অনুসৰি জোখটো কম বা বেছি কৰিব পাৰে। এতিয়া ইয়াতে মই নিমখ অকণমান দি দিছোঁ। ইয়াৰ পিছত মই ইয়াতে দিছোঁ ক'লা জিৰা। এতিয়া এইখিনি ভালদৰে সানি লৈছোঁ। এতিয়া ইয়াতে অকণমান ৰিফাইন তেল দিয়া হৈছে। এতিয়া এইখিনি ভালদৰে মিহলি হৈ যোৱালৈকে ভালদৰে সানিব লাগিব। এইখিনি ভালদৰে সনা হৈ গ'লে অলপ অলপকৈ পানী দি এইখিনি মাৰি ল'ব লাগিব। এতিয়া এইখিনি ভালদৰে সনা হৈ গৈছে। এতিয়া মই ইয়াতে অলপ অলপকৈ পানী দি মাৰি ল'ম। এতিয়া এইখিনি আমাৰ মাৰি লোৱা হৈ গৈছে। এতিয়া এইখিনি আধা ঘণ্টাৰ বাবে থৈ দিব লাগিব। এয়া আধা ঘণ্টা হৈ গৈছে। এতিয়া আমি এইখিনি আৰু অলপ ভালদৰে মাৰি লোৱাৰ পিছত ৰুটিৰ আকাৰত বেলি ল'ব লাগিব। কিন্তু মন কৰিব যাতে ৰুটিতকৈ অকণমান ডাঠকৈ বেলি লোৱা হয়। এতিয়া মই এইখিনি ভালদৰে মাৰি লৈ ৰুটিৰ আকাৰত বেলি ল'লোঁ, কিন্তু ৰুটিতকৈ অকণমান ডাঠকৈ বেলি লৈছোঁ। এতিয়া আপোনালোকে এইখিনি যিকোনো মন পচন্দৰ শ্বেপ দিব পাৰে, কিন্তু মই এইখিনি প্ৰথমতে স্কুৱাৰ আকৃতিত কাটি ল'ম, তাৰপিছত এবিধ শ্বেপ দিম কাটা চামুচৰ সহায়েৰে। এতিয়া মই এইখিনি স্কুৱাৰ আকাৰত কাটি ল'বৰ বাবে ৰেডি কৰি আছোঁ। অৰ্থাৎ মই স্কুৱাৰ আকাৰত কাটিম। এতিয়া এইখিনি মোৰ কটা হৈ গৈছে। এতিয়া মই এখন কাটা চামুচ ওলোটাকৈ লৈ লৈছোঁ। তাৰপিছত এটা স্কুৱাৰ আকাৰৰ টুকুৰা কাটা চামুচখনৰ ওপৰত দি আঙুলিৰে হেঁচি দিছোঁ। এতিয়া এইখিনি ঘূৰাই দিছোঁ আৰু আমাৰ শ্বেপটো তৈয়াৰ হৈ গৈছে। এতিয়া মই আন এটা দেখুৱাই দিছোঁ। প্ৰথমতে কাটা চামুচখন ওলোটাকৈ লৈছোঁ, তাৰ ওপৰত এটা টুকুৰা দি দিছোঁ আৰু আঙুলিৰে হেঁচি দিছোঁ। তাৰপিছত ওপৰৰ পৰা এনেকৈ ঘূৰাই দিছোঁ আৰু আমাৰ ধুনীয়া শ্বেপটো তৈয়াৰ হৈ গৈছে। আপোনালোকৰ বুজি পোৱাত সহায় হ'বৰ বাবে মই আৰু এটা দেখুৱাই দিছোঁ। প্ৰথমতে লৈ পিনে হেঁচি দিছোঁ আৰু তেনেকৈ ঘূৰাই দিছোঁ। ইমান সহজ নহয় জানো? এতিয়া এনেকৈ মই গোটেইখিনি ল'ম তৈয়াৰ কৰি। মোৰ তেনেকৈ তৈয়াৰ কৰা হৈ গৈছে। এতিয়া মই কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই তাতে অলপ অলপকৈ এইখিনি ভাজি ল'ম। সেয়েহে মই এইখিনি ইয়াতে তেলত দি দিছোঁ, গৰম তেলত। এইখিনি গল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। চাব যাতে গেছৰ ফ্লেমটো ল'ত থাকে। এতিয়া এইখিনি গল্ডেন ব্ৰাউন কালাৰ হৈ গৈছে, সেয়েহে মই নমাই আছোঁ এইখিনি। এতিয়া আমাৰ টেষ্টি ময়দাৰ নিমখীয়া স্নেক্সৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে গৰম গৰম চাহৰ লগত জুতি ল'ব পাৰে অথবা এনেও খাব পাৰে। এইখিনি খাবলৈ সঁচাকৈ বহুত টেষ্টি হয়। আপোনালোকেও বনাই চাবচোন আৰু কেনেকুৱা হয় মোক জনাব কমেণ্টত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।